আমাৰ চিৰাজক জাষ্ট আহি পালো লাহে লাহে মিকে আহি পালো বৰ্তমান। Hey guys, good evening. Welcome to my channel. আজি ক'ত গৈ আছো, কি কৰিবলৈ গৈ আছো, আপোনালোকে চাই থাকক। Stay tuned. আজি আমি গৈ আছো এনে এজন মটৰ ব্লগাৰ, অসমৰ বিশেষ এজন ইউটিউবাৰ, যিজনে আপোনাৰ অল ইণ্ডিয়া ৰাইড কৰি থোৱা আছে, আৰু তেওঁ আজি আমাৰ লখিমপুৰলৈ আহি আছে টুৱাৰ্ডছ 3000 কিলোমিটাৰ মিছনত, আৰু তেওঁক আমি লগ ধৰোঁগৈ। বলক ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এনজয় কৰক। It's like I don't have to pretend. Yeah, it's time to move on. We've reached the bittersweet end. 3 hours later. এখন ফেয়াজাৰ বাইক আপোনালোকে চাব পাৰে। আল্টিমেট চলো নহয়, জুই জুই জুই। ফেয়াজাৰ গোপ্ৰটো চাব পাৰে। I've got a feeling that I cannot explain. You want something different, but I don't want to change. Slowly but surely, you begin to জুই লগাই দিব দেই ৰাইজ। भैया लोग का सारा वीडियो देखना पड़ेगा हाँ, Stay tuned till लोगों को दिखाया तो सिराजक। 3000 agreement. আমাৰ চিৰাজক জাষ্ট আহি পালো লাহে লাহে মিকে আহি পালো বৰ্তমান। আৰু এতিয়া বেয়া পালে চাগে। ৰাস্তা এইটো ফালৰ পৰা এইটো ফালৰ ৰাস্তা বেছি ভাল, মানে শিৱসাগৰ ডিব্ৰুগড় চাইডটোৰ পৰা এইটো ৰাস্তা বেছি ভাল। এইটো ৰাস্তা মানে অকল গাঁতাই, মানে ৰাস্তা বিচাৰি পেলাই গাঁতৰ ভিতৰত আহিছো, অলপ মানে গা চা ধুই ফ্ৰেছ হ'ম, তাৰপিছত লগ পাম দিয়ক। ঠিক আছে, ধন্যবাদ। কেনেকুৱা লাগিল আমাৰ আপাৰ আছামৰ ৰাস্তাবিলাক? এইটো ৰাস্তা বহুত ভাল লাগিছে, মাজে মাজে অলপ চলপ ভাঙা চিঙা আছে, কিন্তু কনষ্টেণ্টলি মানে আপুনি 80-90 আৰামছে আহিব পাৰে। ৰাস্তা মাজে মাজে যে আপোনাৰ হেৰি ব্ৰিজৰ কাম চলি আছে, তাত ব্ৰিজৰ কাম চলি আছে, চ' কিছুমান ডাইভাৰ্চন আছে, চ' তাতে অলপ শ্ল' হ'ব লাগে। ৰাস্তা বহুত ভাল। হয়, এতিয়া দাদাহঁত এতিয়া পালেহি, লখিমপুৰ পালেহি। ইয়াত আজি ষ্টে কৰিব দাদা, আজি ষ্টে কৰিব। কাইলৈ আকৌ দাদাহঁতৰ ট্ৰিপ আৰম্ভ হ'ব। ঠিক আছে, কালি আকৌ চাওঁ ক'ত যাওঁ। ঠিক আছে। I've got a feeling that I cannot explain. You want something different, but I don't want to change. Slowly but surely, you began to fade. Things were finally changing, and I was not afraid. তোরা সিরাজদার ফ্যান নাকি? সিরাজদার ফ্যান নাকি? কো পাইছা? আচ্ছা আচ্ছা, ভালো দূর। আচ্ছা আচ্ছা। কৰিবলৈ গৈ আছে। ও তারপর তোর that I cannot explain. আমাৰ নিকো ভাই আহি পাইছে।
জুই and I was not afraid. ফাইনেলি আমি ইয়াতে ৰখি আছোঁ আৰু দাদাহঁতে পেলিম পোলাই কৰি আহি পিনে হোটেলত গ'ল। সেইটো ওপৰতে চাব পাৰে আপোনালোকে, তাত গৈ পিনে এতিয়া ফ্ৰেছ হ'ব। আৰু আমি ইয়াতে ৰখি আছোঁ লখিমপুৰ বাইকৰ গ্ৰুপৰ হৈ আমি অলপ তেওঁলোকক সম্বৰ্ধনা জনাম। ভিডিঅ'খন চাব আৰু ছাবস্ক্ৰাইব নকৰি নাযাব, ছাবস্ক্ৰাইবটো কৰিয়ে যাব। তাৰ লগত বেলেগ ঘণ্টাটো চুব নাই ভুল নাইকা নেই ভুল নাইকা। আপোনালোকে চাই থাকক। এতিয়া চিৰাজহঁতে ফ্ৰেছ হৈ ওলাব, আমি তেওঁলোকক অলপ ফুৰিবলৈ লৈ যাম। লখিমপুৰ চহৰখন অলপ দেখাবলৈ চেষ্টা কৰিম। কষ্ট কৰি আহিছে লখিমপুৰ ফাৰ্ষ্ট টাইম আহিছে তো আমাৰ লখিমপুৰৰ ফালৰ পৰা বাইকৰ গাড়ী গ্ৰুপৰ ফালৰ পৰা আমাৰ চিৰাজ দাক সন্মান জনাইছোঁ। কোনটা আহিছিলোঁ ক্লেপ ক্লেপ। আৰু শেষত আমাৰ ইৰফান ভাই নেক্সট হোটেল নহয় জানো, তেওঁক আমি অসমীয়া গামোচা এখন দি সন্মান জনাইছোঁ। ক্লেপ 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 দিয়া হৈছে বৰ্তমান বাইক নম্বৰ ক্লেপ ক্লেপ। ট্ৰেভেলাৰ নয়ন দাদা আহি পাইছে, একো নাই দাদা কৈ দিয়ক কিবা এটা। বৰ্তমান এয়া আধা কামৰত আছোঁ আৰু ভাইৰ মোৰ চেনেল আছে। ভাইৰ চেনেলটো যদি চাই আপোনালোকে ভাল পায়, ভাইৰ চেনেলত আপোনালোকে ছাপোৰ্ট কৰক, যেনেকৈ আমাক ছাপোৰ্ট কৰি আহিছে। তাৰপৰা তোৰ ছাপোৰ্ট কৰক, ছাবস্ক্ৰাইব কৰক, লাইক শ্বেয়াৰ কৰি প্ৰত্যেকটো ভিডিঅ' হিলাৰি কৰি দিয়ক। থেংক ইউ ছ' মাছ। আৰু এয়া আমাৰ নিকো ভাই, হেল্ল' হেল্ল'। আৰু তেওঁৰ কাৰণে আমি যেতিয়া চাহ দি ডুবো তেতিয়াৰ পৰা ৰখি আছোঁ মই। আৰু বহুত খাব পৰা ৰখি আছে বোলে, সকলোকে থেংক ইউ, বহুত হেল্প কৰিছে, একদম হোটেল ৰুমলৈকে লৈ আনিছে আৰু বহুত ভাল লাগিছে।